সেই গাইছ আজি এটা নতুনকৈ আৰু এটা বস্তু এটা কিনিলোঁ দিয়ক গাইছ বস্তুটো হৈছে আমাৰ মানে এইটো তো এইবিলাক কি আছে কি নাই গোটেইখিনি খুলি মেলি চাওঁ গাইছ বলক এটা বস্তুটো আমি আনবক্সিং কৰি চাওঁ এই ভিতৰত গেল আনি লওঁ তো গাইছ এইটো হৈছে আমাৰ মেইন বস্তুটো এইটো হৈছে মানে এটা সৰু স্পীকাৰ MZ কোম্পানীৰ পৰা এইটো আৰু এটা চাওক লং বেটাৰী লাইফ লিখা আছে তাৰপিছত এইবিলাক ৰেডিঅ' কিবা কিবি TWS HD কাৰ্ড তাৰপিছত কলিঙৰ এনেকুৱা চিষ্টেম আছে ব্লুটুথ ইফালে আছে 4 ঘণ্টা মানে এইটো ধৰক ফুল চাৰ্জ কৰিলে 2-3 ঘণ্টামান তাৰপিছত নন ষ্টপ 4 ঘণ্টামান বজাব পাৰিব মানে পুৰা একদম আৰু এইফালে কিবি লিখা আছে তো এতিয়া আমি মেইন বস্তুটো খুলিম অ'কে তো এই এক্সট্ৰা ল'ব ৰ'ব এই কেমেৰাটো মানে পৰি গৈছে ৰ'ব এক্সট্ৰা লগাই অ'কে আৰু এইটোত মানে আপোনালোকে ধৰক মেমৰি কাৰ্ড ভৰাব খুজিলে মেমৰি কাৰ্ড ভৰাব এটা চিষ্টেম আছে বাৰু মই দেখাই আছোঁ আৰু যদি নাই আপোনালোকে ব্লুটুথ কানেক্ট কৰিব পাৰি ইয়াতে ধুনীয়া ফেচিলিটি আছে দিয়ক আৰু এইটো বেছি দাম লোৱা নাই মানে ধৰক এইটো মানে 500 টকা লৈছে আৰু যদি আপোনালোকে ল'ব পাৰে বেয়া নহয় বাৰু তো মই মানে একবাৰ শুনিছোঁ এতিয়াৰ পৰা দিব নোৱাৰোঁ নহ'লে কপিৰাইট লাগি যাব তো এটা চাওক প্ৰথমে ইয়াতে MZ লিখা আছে MZ আৰু এটা চাৰ্জাৰ সেইটো আছে তো এইটো ষ্টিকাৰখন আগত এয়াৰ দিওঁ আৰু ইয়াতে চাওক কিবা কিবি কণ্ট্ৰলবিলাক আছে মানে অন অফ কৰা বা এনেকৈ চাউণ্ড ভলিউম বঢ়োৱা বা কমোৱা তো ঠিকে আছে দিয়ক মানে 500 টকা হিচাপত আৰু ধুনীয়া কোৱালিটিও বেয়া নহয় মই বজাইছোঁ বাৰু এইবাৰ বেছ ধুনীয়া আৰু ইয়াৰ লগত দিছে এইটো এনেকৈ লগাই ল'ব পৰা ক'ৰবাত গ'লে হাতত লগাব বা এনেকৈ ৱালৰ চলৰ লগাব পাৰি আৰু তো এইটো লগোৱা বিৰাট টান নোৱাৰি মই পিছত বাৰু লগাম দেই এতিয়া বাৰু নলগা আৰু তো ইয়াৰ লগত আৰু কি দিছে চাওঁ বাৰু তো ইয়াৰ লগত দিছে এনেকুৱা এটা ডাটা কেবল মানে চাৰ্জ দিব পৰা এইটোৰে মানে এইটো চাৰ্জাৰৰ মানে এই মাথাত লগাই দিলে হ'ল তাৰপিছত এইটো তাতে লগাই দিলে বক্সত ঠিকে আছে দিয়ক সৰু হিচাপে বেয়া নহয় তো কেইদিনমান ইউজ কৰি চাওক কি হয় পিছত নাজানো বাৰু ঠিকে আছে এতিয়া অন কৰিম এনেকৈ 3-4 ছেকেণ্ডমান ধৰি থাকিলে হ'ল অন হৈ যাব এইটো আৰু চাওক অন হৈ গ'ল এনেকৈ কৈ দিলে লাইট জ্বলিলে ইয়াতে ব্লুটুথ কানেক্ট কৰিলে এনেকৈ চাউণ্ড এটা আহিব মই বাৰু এতিয়া বজাব নোৱাৰিম নহ'লে কপিৰাইট লাগি যাব ন ঠিকে আছে দিয়ক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব কমেণ্টত আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ' আকৌ লগ পাম তেতিয়ালৈকে গুড বাই